নমস্কাৰ হাৰ্বিছ কিচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আলু পাপৰৰ দম, এটি সুন্দৰ ৰেচিপি। আলু পাপৰ দি মই আলু দম কেনেকৈ বনাইছোঁ আহকচোন চাওঁ। প্ৰথমতে মই 3টা আলু লৈছোঁ মিডিয়াম চাইজৰ। ঠিক এনে জোখতেই মই কাটি লৈ প্ৰথমতে নিসিজালৈকে ফ্ৰাই কৰি লৈছোঁ, মানে ফুল ফ্ৰাই কৰি লৈছোঁ আলুখিনি। তাৰপিছতে এটা বাউলত মই আলুখিনি কাঢ়ি লৈছোঁ। অতি সহজ ৰেচিপি, আপোনালোকে বনাই চাবচোন কেনেকুৱা হৈছে। এতিয়া মই ঠিক আলুটোৰ চাইজতে বিলাহীকেইটা কাটি লৈছোঁ। বিলাহী কিপিচ মই 2টা বিলাহী লৈছিলোঁ। বিলাহী কিপিচ মই ভাঙি নিদিওঁ, জাষ্ট ফ্ৰাই কৰি ল'লোঁ, মানে সিজি গ'ল কিন্তু ভাঙি দিয়া নাই। তাৰপিছতে অন্য এখন প্লেটত মই সেইখিনি উলিয়াই ল'লোঁ। তাৰপিছতে যিখিনি তেল ৰৈছিলে তাতে মই কেইটামান জিৰা দি দিছোঁ, গোটা জিৰা দি দিলোঁ। তাৰপিছতে মই এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কুটি লৈছিলোঁ। এতিয়া মই তাতে পিঁয়াজখিনি দি দিছোঁ। যেতিয়ালৈকে কালাৰটো চেঞ্জ নহয় তেতিয়ালৈকে মই ভাজিলোঁ। তাৰপিছতে ইয়াতে দি দিছোঁ মই আদা ৰচুনৰ পেষ্ট। অতি সহজ ৰেচিপি কিন্তু খাবলৈ বহুতেই টেষ্টি হয়, আপোনালোকে বনাই চাব। তাৰপিছতে ইয়াত দিলোঁ মই জিৰা পাউডাৰ অকণমান, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ, লগতে দি দিছোঁ মই অকণমান হালধি, মানে মছলাটো মই একেলগে মাৰি দিছোঁ। তাৰপিছতে মই মছলাখিনি গোন্ধটো এৰিবৰ কাৰণে ঢাকোন মাৰি থ'লোঁ। আকৌ মই ঢাকোনটো উদঙাই দিছোঁ। এয়া মানে মছলাৰ গোন্ধটো, কেঁচা গোন্ধটো নাইকিয়া হৈছে। এতিয়া মই দি দিলোঁ যি কেঁচা পাপৰ। মই 4টা পাপৰ লৈছিলোঁ। পাপৰখিনি ভাঙি ল'লোঁ। ভাঙি লৈ মই ইয়াতে মিক্স কৰি দিছোঁ। মানে পাপৰটো আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু পাপৰৰ কেঁচা গোন্ধটো যিটো এটা বেলেগেই গোন্ধ আহে। ফ্ৰাই কৰিলেও ধৰক বেলেগ গোন্ধ আহিব, আৰু কেঁচাই বনালেও এটা বেলেগ গন্ধ আহিব। গতিকে মই কেঁচাই বনাইছোঁ, অলপ বেলেগ ধৰণৰ হ'ব খাবলৈ। তাৰপিছতে যিখিনি ফ্ৰাই কৰি লৈছিলোঁ মই বিলাহী, তাতে মই বিলাহীখিনি দি দিছোঁ। তাৰপিছতে যিখিনি আলু ফ্ৰাই কৰি লৈছিলোঁ, ডিপ ফ্ৰাই কৰি লৈছিলোঁ, এইখিনিও দি দিলোঁ। অতি সহজ ৰেচিপি, খাবলৈ বহুত ধুনীয়া। আৰু যিদিনা আমি নিৰামিষ খাওঁ, ধৰক সেইদিনা আমি যদি এইটো এটা বনোৱা হয় আইটেম, ভাল লাগে, বা আলহীকো আমি পটককৈ বনাই দিব পাৰোঁ। তাৰপিছতে মই অকণমান দেৰি কাৰণে ঢাকোন মাৰিলোঁ আৰু উদঙাই চাইছোঁ। এতিয়া মই ইয়াতে পানী দি দিছোঁ আধা বাতি। আপোনালোকে পানীটো নিজৰ জোখত দিব, কিন্তু পানীটো বৰ বেছি দিলে ভাল নালাগে কাৰণে পানীটো এটা হিচাপত দিব লাগিব। মই আধা বাতি পানী দিছোঁ। পানীখিনি অলপ শুকাই যাব, আৰু যিখিনি অলপ নিসিজাকৈও হয়তো আছে আলু, সিজি যাবৰ কাৰণে মই ৰাখি দিম। এতিয়া মই চাওক উতল আহি গৈছে, প্ৰায় মোৰ হৈয়ে গৈছে, বিশেষ নাই। এতিয়া মই ইয়াতে এড কৰিম কস্তুৰী মেথি। মই ইয়াতে এড কৰি দিছোঁ, আৰু বিশেষ মছলা ইয়াত দিয়া নাই। অতি সহজ ৰেচিপি, কম তেলত আপোনালোকে বনাই খাব, নিশ্চয় ভাল লাগিব। মই গেৰাণ্টি দিছোঁ, বহুত ভাল লাগিব। বনাই চাব, আৰু কেনেকুৱা লাগিলে, যদি ভাল লাগিলে মোক জনাব, তেতিয়া মোৰ ভাল লাগিব। তাৰপিছতে মই 3টা কেঁচা জলকীয়া মই ওপৰতে দি দিছোঁ। জ্বলাটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব, যোনে যিমান জলকীয়া খায় সেইমতে। এয়া মোৰ অতি সুন্দৰ আলু পাপৰ দম ৰেচিপি হৈ গৈছে। অকণমান দেৰি মই আকৌ ঢাকোন মাৰি থ'ম। এয়া উদঙাই চালোঁ, চাওক সুন্দৰকৈ উতল আহিলে, আৰু অলৰেডি পানীটো শুকাই গৈছে। এতিয়া মই ইয়াতে দিম নিমখটো নিজৰ সোৱাদ অনুসৰি দিব। ময়ো নিজৰ সোৱাদ অনুসৰি নিমখটো দি দিছোঁ। তাৰপিছতে অলপমান দেৰি ৰখাৰ পিছত মোৰ ৰেচিপি ৰেডি হৈ গ'ল।
আকৌ অকণমান দেৰি ঢাকি থ'ম জাষ্ট নিমখখিনি মিলিবৰ কাৰণে এয়া উদঙাই চালোঁ হৈ গ'ল এতিয়া মই ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি কৰিম আপোনালোকে এয়া মই এতিয়া ছাৰ্ভ কৰিম আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভাল হ'লেও শ্বেয়াৰ কৰিব আৰু বেয়া হ'লেও কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ ধন্যবাদ